কবিতাৰ শিৰোনাম স্বাৰ্থপৰ। অচিনাকি পৃথিৱীখন স্বাৰ্থপৰে ভৰপূৰ। শুনিছিলোঁ যদিও দেখা নাছিলোঁ। মনৰ মাজত প্ৰতিশোধ বিষাদৰ ঢৌ বলা নাছিল। অচিনাকি মনত চিনাকিৰ সুৰ নাই যে, গীতৰ ৰাগিনী বোলাবলৈ অলপ কঠিন। চিনাকি মনত জুবুৰিয়াই দিয়া মৰমবোৰ হাঁহি হাঁহি তল ওপৰ কৰি আছিল। ভাল লাগে মৰমে মৰমক সাৱটি আকাশ চুলে। ভাল লাগে সময়ৰ ঘণ্টা সময়ত বাজি উঠিলে। সুখৰ ছবিবোৰে দুখবোৰক ক'লা ৰং আঁকিলে। সেউজীয়া পৃথিৱীখন স্বাৰ্থপৰ লঠঙাৰ পৰা বাচি থাকিবলৈ। মেঘৰ কথাটো ভাবিলেই ভয় লাগে, মহিমা অপাৰ যে। কিন্তু দুমোজাত নেপেলাই আগবাঢ়ি থাকে বাবে মনত নপৰে স্বাৰ্থপৰ কলংকৰ কথা। জীৱশ্ৰেষ্ঠ মানৱ সমাজৰ ইলুটি শিলুটি ৰূপবোৰৰ কথা ভাবিলেই নিজকে ঘৃণ লাগে কেতিয়াবা। ময়ো মানুহ যে, স্বাৰ্থ সিদ্ধিৰ বাবে নিজকে বিক্ৰী কৰা, ভাল ভাল সম্বন্ধত হেঙাৰ হৈ থিয় দিয়া, হাঁহি থকা পৃথিৱীখনক তৎক্ষণাত দুখৰ জুলুঙা আৰি দিয়া, চকু চৰহা কেঁচা তেজ পি খোৱা মানুহৰ অভাৱ নাই এই সমাজত। স্বাৰ্থপৰতাৰ কবলত সোমাই নিজকে মহান বুজোৱা সকলে বুজি নাপায় মানৱতাৰ প্ৰকৃত ৰহস্য কি। নাজানে মানুহৰ তেজ মঙহৰে গঢ়া হৃদয়খনৰ উচুপনি কষ্টকৰ কিমান। মাথো মুখাৰ অভিনয় জীৱন ভাওনাৰ অন্ত নোহোৱালৈকে। নিস্বাৰ্থ মনবোৰে সুৰুঙা বিচাৰি নাপায় হেঁপাহৰ জুপুৰিত জোনাক সিঁচিবলৈ। আন্ধাৰবোৰৰ যে এটা সময় আছে, সেইবাবে অলপ ৰক্ষা নহ'লে ভৱিষ্যতৰ ধোঁৱা কোৱা তেজাল সপোনৰ ক'লা বগা জোনাক ভৰা আকাশখন দেখা হ'লে মানুহ কি, মানুহ কিয়, মানুহ কাৰ বাবে প্ৰশ্নই নুঠিলহেঁতেন এই বিশাল জনসমুদ্ৰৰ মাজত। সেইবাবে ভৱিষ্যতৰ আধা লিখা গানবোৰ ভাল লাগে আৰু সদায় শুনি শুনি নিজকে আমেজ যাচোঁ জীয়াই থাকিবলৈ, কেৱল জীয়াই থাকিব।